হেল্ল' নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মানে আজি বাইকত ওলালোঁ, দুজনে ওলালোঁ আৰু দাদাজনক লগ ধৰিছিলোঁ, সি নাযায় বোলে, তাৰ ঘৰত কাম আছে সেইকাৰণে নাযায়। আৰু এতিয়া আমি দুজনে ওলালোঁ, মানে ট্ৰেইন ষ্টেচনলৈকে অকণমান দূৰ আছে যাবৰ কাৰণে। তো তালৈকে এতিয়া মানে বাইকত যাম, সেইখিনি থ'ব যাব দাদাজনে। তো তালৈকে যাওঁ, তো ডাইৰেক্ট তালৈ পাম, তেনেহ'লে বলক। তো গাইছ এতিয়া ফাইনেলি মানে ট্ৰেইন ষ্টেচন আহি পালোঁ। এতিয়া আহি পাই অকণমান ট্ৰেইনখন ৰখিব লাগিব। এইফালে পূৰা ছোৱালী মানুহ ঢেৰ পূৰা। এতিয়া অকণমান দেৰি ৰখি লওঁ, তাৰপাছত ধুনীয়াকৈ ট্ৰেইনখন আহিব, তাৰপাছত উঠি যাম ধেমাজি বৰদলনি। ট্ৰেইনখন এতিয়া ৰখিলোঁ, মানে কিমান দেৰি হয় মানে অহা, তো এতিয়া ৰখিলেও কিমান দেৰি হয়। তো গাইছ এতিয়া মানে ফাইনেলি ট্ৰেইনখন আহি পালে। এতিয়া আহি পাই এইখনতে যাব লাগিব আমি বৰদলনিলৈকে, বৰদলনি। তো তালৈকে যাম, তো দেখাম আপোনালোককো। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, ভাল ভাল ভিডিঅ' দেখিব পাব আৰু কি হয় দেখিব পাব, শেষলৈকে চাই থাকক ধুনীয়াকৈ। এতিয়া মানে আহি শ্ৰীপানী পালোঁ। শ্ৰীপানীত অকণমান ট্ৰেইনখন ৰখাইছে, কিয় কাৰণে ৰখাইছে নাজানো, ইয়াত ক্ৰচিং হ'ব চাগে। আৰু বেলেগ এখন মানে এইফালৰ পৰা ট্ৰেইন আহি আছে, তো যাব, সেইকাৰণে মানে এইখন ৰখি আছে। এতিয়া ইয়াত কিমান দেৰি ৰখে, তো আকৌ গৈখিনি ধেমাজিত অকণমান ৰখিব লাগিব। ধেমাজিত মানে ভিনিয়ে অকণমান মানে কিবা কিবি বস্তু দি পঠাব, সেইকাৰণে ধেমাজিত অকণমান ৰখি মানে বস্তুখিনি লৈ কিনি যাব লাগিব বৰদলনি। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, ডাইৰেক্ট পাম ধেমাজিত। এতিয়া ফাইনেলি ধেমাজি পালোঁ। এতিয়া ফাইনেলি মানে ভিনিৰ পৰা বস্তুখিনি লৈ ল'লোঁ। এতিয়া লৈ কিনি থ'ব লাগিব সেইফালে। ইয়াতে তাৰমানে লগৰজন বহি আছে, ইয়াতে বস্তুখিনি এইটো হয়, লগৰজন বহি আছে ইয়াতে বস্তুখিনি। আজি এতিয়া প্ৰায় বস্তুখিনি ল'লোঁ ভিনিৰ পৰা। এতিয়া বৰদলনি ডাইৰেক্ট পাম, বৰদলনি লগ পাম তেতিয়া। তো গাইছ এতিয়া মানে ফাইনেলি এতিয়া বৰদলনি পাম আৰু এতিয়া ফাইনেলি মানে বৰদলনি পালোঁ। এতিয়া বৰদলনি পাই ইফালে যাব লাগিব, ইয়াৰ পৰা যাব লাগিব মাইচা, অটো এখন ধৰিব লাগিব। এইখনে তো এতিয়া ইয়াতে যাব লাগিব আমি। তো বস্তুখিনি ধৰি লওঁ ধুনীয়াকৈ, তাৰপাছত বহি লওঁ। তো এতিয়া এনে দুজনে মানে ধুনীয়াকৈ বহি ল'লোঁ, বহিলৈ এতিয়া গৈ আছোঁ দুজনে বিন্দাছ। তো গাইছ এতিয়া মানে ফাইনেলি পালোঁ। এতিয়া পাই ইফালে গৈ আছোঁ বাহঁতৰ ঘৰত। এতিয়া দুজনে ধুনীয়াকৈ আহি আছোঁ, এতিয়া পালোঁ। তো গাঁওখন কেনেকুৱা দেখাম আপোনালোককো, তো ভিডিঅ'টো শেষলৈকে চাই থাকক। তো গাইছ এতিয়া ফাইনেলি আহি পালোঁ। আহি পাই এতিয়া মানে এইটো ভাগিন কান্দি আছে, সৰুৰ পৰা ইয়াতে আছে। এতিয়া অকণমান দেৰি বহিব লাগিব, কান্দি আছে অকণমান। কলে কলে খেলি আছে বল আমাৰ মলয়া, আমলয়া এটা মলয়া। তো গাইছ মানে এতিয়া আহি পাইতো মানে বহিলোঁ, ভাত খালোঁ। এতিয়া ভাত খাই মানে এতিয়া পথাৰত যাম অকণমান। পথাৰত মানে হাজিৰা মানুহ লগাইছে বোলে বায়ে, সেইকাৰণে মানে চাহ তাহ অকণমান লৈ যাব দিছে, আৰু লগতে সৰু বাই আছে। তো যাম তালৈকে, তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু পথাৰখন মানে কেনেকুৱা দেখাম আপোনালোককো, তো ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া যাম, আমি তিনিজনে যাম, আৰু লগতে ভাগিনটো আছে, চাৰিজন হয়। তো যাম। তো এতিয়া মানে যোনফালে আছিলোঁ আমি অথনি সিফালে যাব লাগিব। এতিয়া ইফালে আচলতে মেইন ৰোডটো ইফালে আছে, কিন্তু ইফালে যাব লাগিব এতিয়া আমি। প্ৰথমে আমাক ইফালে লৈ আহিলে, ইফালে নানিলে মানে ইফালে আহিলে। তো এতিয়া ইফালে গৈ থাকোঁ আৰু তেনেকেই আৰু। তো আহি ফাইনেলি মানে পথাৰখন পাম আৰু। ইফালে আছে মথাউৰি, মানে দেখাব নোৱাৰি আপোনালোকক, মানে একদম পূৰা হাতত মোনা। তো এইফালে আগত গৈ দেখাম, এইফালে আছে নদী। তো এইফালে ওপৰত গৈ লওঁ, তাৰপাছত দেখাম আপোনালোকক ধুনীয়াকৈ একবাৰ 360 ভিউত
কি পাইছে পুৰা ইফালে 360 পাৰ ভিউ अमेजिंग तो इफाले আছে নদী এবাৰ তো ইফালে এতিয়া আমি আগত যাব লাগিব ইফালে তো এতিয়া গৈ থাকোঁ ৰ'দ তামাম দিছে কিন্তু মানে ভালকৈ ভিডিঅ' বনাব পৰা নাই মানে পুৰা বস্তু ইফালে এটা বস্তু আকৌ ইফালে মোনা অলপ কষ্ট হৈছে সেইকাৰণে তাত গৈ আপোনালোকক দেখাম ডাইৰেক্ট পথাৰত যাওঁ এতিয়া তাত গৈ অকণমান জিৰাব লাগিব তো ফাইনেলি এতিয়া আহি মানে নদী পাৰত আহি পালোঁ এতিয়া নদীটো মানে পাৰ হৈ যাব লাগিব এতিয়া লংপেণ্ট পিন্ধি আহিছোঁ এতিয়া লংপেণ্টটো খুলিব লাগিব নে কিহে নে তো পানীখিনি কিমান দ পানীখিনি অকণমান দ আছে তাৰমানে এতিয়া লংপেণ্টখন পিন্ধি আহিছোঁ মানে এতিয়া তিতিব যে সেইকাৰণে ভাবিলোঁ লংপেণ্টখন চেঞ্জ কৰি লওঁ কিন্তু গোটেই আহোঁতে গোটেই ধূলি বালি লাগি গ'ল এতিয়া নদীটো পাৰ হৈ যাব লাগিব সিপাৰত আছে তাৰমানে এতিয়া সিপাৰলৈকে যাব লাগিব তো যাওঁ এতিয়া কাপোৰখন এতিয়া চেঞ্জ কৰি লওঁ নে কিহে নে তো যিকি আপোনাক মুঠতে যাম আৰু সিপাৰলৈকে দেখাম আপোনালোককো তো গাইজ ফাইনেলি মানে তেনেকৈ পাৰ হৈ আহিলোঁ একদম লংপেণ্টটো নুখুলিলোঁ তেনেকৈয়ে পাৰ হৈ আহিলোঁ তিতি আহিলোঁ এতিয়া ইফালে যাওঁ পথাৰখন আছে ইফালে তো যাওঁ তো গাইজ আজি ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগে তেনেহ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে লগ পাম নেক্সট এটা ভিডিঅ'ত এণ্ড বাই বাই